এতিয়া কেমেৰাটো তলত এৰি দিম কি হয় চাম দেই Your loving on me makes me feel special. No heaven on earth if I can't be with you. Swim me off so I can tell the truth. I got some. গাইজ কি খবৰ বহুত দিনৰ মূৰত এটা মটো ব্লগ লৈ আহিছোঁ আৰু বহুত দিন ভিডিঅ' দিব পৰা নাই সেইবাবে ক্ষমা কৰিছোঁ আৰু আজি মই গৈ আছোঁ এটা ভাইৰেল প্লেচ য'ত বহুতে গৈ আছে ভাবিলোঁ কি আজি ছানডে পাক এটা মাৰি দিওঁ তো ভিডিঅ'টো কেতিয়া আপলোড হ'ব গম নাপাওঁ তো গৈ আছোঁ তালৈ সেয়া মোৰ বাইক এয়া টপ বক্স লাগি গ'ল বহুত দিনৰ মূৰত বেগ চেগ তেনেকৈ লোৱা নাই এনেকৈ ৰেডি হৈ গৈছোঁ আৰু লগৰকেইটা আছে তাতে সিহঁতকো ল'ব লাগিব আৰু প্লেচটোৰ নাম হৈছে দলমৰা পিকনিক প্লেচ বুলি কয় তাত ধুনীয়া নদী আছে গৰম এনেকৈ গৰম পৰিছে এতিয়া বহুত তাতে গা ধুম ইয়াতে কাপোৰ কানি লৈ লৈছোঁ দেখুৱাই দিছোঁ ৰ'ব তো এয়া গামোচা কাপোৰ এয়া ৰেইনকোট লৈ লৈছোঁ পাৱাৰ বেংক বক্স চক্স চব লৈ লৈছোঁ ৰেডি যাবলৈ বাকী লগৰকেইটাকো লৈ লওঁ আৰু বাইকখনক খুৱাবলৈও আছে একেবাৰে ভোকত আছে আজিকালি বস্তুৰ দামো বাঢ়িলে নহয় এতিয়া একদম জিৰ' হৈ আছে তেল ইয়াৰ পৰা 90 কিলোমিটাৰমান হ'ব যোৰহাটৰ পৰা যাম বোকাঘাট দলমৰা বুলি কয় কাৰ্বি আংলং ডিষ্ট্ৰিক্ট পৰে তো তালৈ গৈ আছোঁ তো লেটছ গ' তো ৰাস্তাত লগ পাইছোঁ এই আহি গ'ল দীপাংকৰ এয়া সৌৰভ বাকীকেইটা আহিবলৈ আছে আৰু মই ইয়াত বহি আছোঁ বৰুৱা চাৰিআলি যোৰহাটৰ এয়া আমাৰ সৌৰভ দা লাষ্ট কৰিছে নেকি গম নাপাওঁ বুলেটহে লৈছে ৰঙা ৰঙা বুলেট ধনী মানুহ আমি দুখীয়া মানুহ সৰু সৰু বাইক লৈ আহিছোঁ কিন্তু দামী দামী বাইক লৈ আহিছে তো বাকী কেইটা আহি লওক তাৰপিছত ইয়াৰ পৰা গৈ আছোঁ স্পীড লিমিটৰ গাড়ী চাওক চাওক হাইৱে বহি আছে এয়া দেখিছে স্পীড লিমিটৰ গাড়ী বহি আছে আপোনালোকে স্পীড নচলাব দেই একদম কোনাই কোনাই বহি আছে এই দেখিলা ভাল লাহে লাহে আহিছোঁ ফাইন মানে তাকৰা ফাইন গৰু ले लो গৰু 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 ले लो গৰু হস্তাত আৰু হোলচেল গৰু ক'ত খাবা ব'লা ব'লা পেট পূজা কৰি ল'ম তুলু কি খাম ভাবিছা এতিয়া মই একো নকওঁ কি খাম ভাবিছা পুৰি আজি ট্ৰিপটোত পুৰি চলিব এটা গাখীৰ চাহ চাউথ ষ্টাইলত পুৰি ভাজি খাম আমাৰ সৰহ পুৰি দিছে ইয়াক এখন দিছে ইমান সকল মানুহটো বেছি নাখাই বুলি কৈছে সেইটো এটা দীপাংকৰ আহিছে সেইটোতো নাই সি নাখায় আকৌ কলপাতখন শুঙি যাব খোৱা বুলি ক'লে এনেই পেট বেয়া বুলি কৈ দিয়ে এটা ষ্টাৰ্ট কৰিলে ময়ো ষ্টাৰ্ট কৰি দিওঁ খাবলৈ আমাৰ লগৰ এটা হেলমেট আহিছে গৰু গোহালিত পৰি থকা নিচিনা দূৰ ফুৰিবলৈ আহিছে এইটো কাৰ হেলমেট তোমাৰ নে গৰু গোহালিত পৰি আছিলা নে मैं गरीब हूँ हमारे मतलब आपको मत सिखा আজি বহুত ডাঙৰ কেছ এটা হৈ গ'ল আমাৰ ই বজাৰ কৰিলে গেঞ্জি কিনিলে কौन है गेंजी किला भी गेंजी किला 3.5 क्या हो गया ये क्या सुन रहा हूँ मैं আৰু ই পুৰি মাত্ৰ এখন খাইছে ভোক লাগিছে ই তো তাত আনলিমিটেড আছিলে পুৰি তুমি এনে এখন খালা আনলিমিটেড হয় ইয়াত পুৰি খালে আনলিমিটেড হয় তো খাইছিলোঁ যিমান খাই থাকিব পাৰে এতিয়া যাওঁ এবাৰ বৰষুণ দিব এতিয়া বতৰ বেয়া হৈ গৈছে ঐ ব'লা ব'লা লেটছ গ' ব'লা 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 একো নহয় ব'লা আগত ভয়ংকৰ বৰষুণ এতিয়া কি কৰোঁ তিতু নে নিতিতো নাই ৰখি দিওঁ বৰষুণ ঐ এনেকৈ খালে কি হ'ব ইয়াতে 12টা বাজিলে দেখোন ফাইনেলি পাবলৈ হ'লোঁ কাজিৰঙা নোপোৱাৰ আগতে আপোনালোকৰ এইফালে আহি এইটো দোকানবোৰ অলপ আছে জেগাখনৰ নাম নাজানো বোকাখাটে পৰে কিন্তু লেফ্ট চাইডে সোমাব লাগিব
লেফট চাইড লেফট চাইডে হৈ এইটো ৰাস্তাত চিধা চিধা গৈ থাকিব লাগিব। মেপৰ মতেহে মই কৈছোঁ, যিহেতু আপোনালোকে চাই থাকক কেমেৰা, মই ৰাস্তাখিনি বুজাই গৈ। এই ৰাস্তাটোত আপোনালোকে 10 কিলোমিটাৰমান যাব লাগিব। এই ৰোডটোৱে 10 কিলোমিটাৰমান হয়, মেপত 10 কিলোমিটাৰ দেখুৱাই আছে, তো এইটোতেই গৈ থাকিব লাগিব। আৰু হিডেন জেগাবোৰ চাবলৈ গ'লে আপোনাৰ অলপ চুকে কাণে থাকে, কাৰণ ৰাস্তাৰ মুখততো একো নাপায়। সেই পাহাৰ দেখা ষ্টাৰ্ট হৈছে, সেইখন একচুৱেলি কাৰ্বি আংলঙৰ পাহাৰ। এই চাৰিআলিটো আপোনালোকে কনফিউজ হ'ব নালাগে, চিধা চিধা আহিব, কাটি কাটি নাচাব, নহ'লে বুজি নাপাব ৰাস্তাটো। এইটো টাৱাৰ, যেতিয়া বৰষুণ দিয়ে ন, তেতিয়া মানে এই পাহাৰৰ যোনখিনি ডাৱৰ হয় ন, ওপৰত আকাশৰ ওপৰত যি ডাৱৰ থাকে, পাহাৰবোৰ লাগি যায়, সেই চিনটো চাই বহুত ভাল লাগে। পাহাৰৰ মাজত যি মজা ৰাস্তা চাওক না। এয়া দলামৰা টাউন। এয়া ৰাইট চাইডে যাব লাগিব, এই লোকেশ্যনৰ ৰাইট চাইডে যাব লাগিব। তেনেকৈ ৰাইট চাইডে যাব লাগিব। এইবোৰ কাৰ্বি মানুহবোৰ দেখা ষ্টাৰ্ট হৈ গ'ল। গাহৰি বিকি আছে, চাওক ধুনীয়া ধুনীয়া কাৰ্বি আংলঙৰ ছোৱালী কেঁচুৱা লৈ আছে। কাৰ্বি আংলং সোমাই গ'লোঁ। এখন ডিষ্ট্ৰিক্ট কাৰ্বি আংলং পৰে নে নপৰে মই ইমান আইডিয়া নাই, কিন্তু কাৰ্বি আংলঙৰ মানুহ থাকে ইয়াত। পাহাৰখন কাৰ্বি আংলং কিন্তু। এখন গাঁও চাওক, এখন একচুৱেলি টাউন হয় দেই, টাউন বুলি লিখা আছিলে আগত, দলামৰা টাউন এখন হয়। এতিয়া আমি যাব লাগিব ৰাইট চাইড, ইয়াৰ পৰা এইটো ৰাইট চাইড যাব লাগিব। ৰাইট চাইড যাব লাগিব। কোনে জানো গম নাপাওঁ, কোন আহি ইয়াত ভিডিঅ' বনালে ইমান দূৰ নাজানো আৰু। ৰিলছ পাই আহিছোঁ দেই গাইছ, মোৰ একো আইডিয়া নাই, ৰিলছ পাই আহিছোঁ। তো আপোনালোকক দেখুৱাইছোঁ। ৰাস্তাটো কোনেও তেনেকৈ ব্লগ বনোৱা নাই চাগে, মই সেইকাৰণে ৰাস্তাটো বনাই দিছোঁ আপোনালোকক বুজাই। তো মানুহ চোৱা আমাতকৈও আগত আহিলেও তীখৰ গুটিহঁত। डिप्रेशन, मैं डिप्रेशन में रहता हूँ हमेशा। अभी मैं डिप्रेशन में हूँ, माँ कसम। বেয়া নাপাব দেই, এনেহে কৈছোঁ। মানুহ চাওক, বাপৰে। মই ভাবিছিলোঁ কোনো অহা নাই, কিন্তু মানুহ চাওক ন, মেলা মেলা ভিৰ ইয়াত। ইয়াত মানে ভাড়া কৰি হৈ আহে ইয়াত। কেইটকা চাওঁচোন, কিনো চবৰ উৎপাত। দলমৰা দলমৰা, এইটো লোকেশ্যনটো ৰিলছত দেখি থকা লোকেশ্যন, আজি দেখি গ'লোঁ ফাইনেলি। আচ্ছা, ইয়াতে গা ধুব লাগিব মানে। চবেই পিকনিক খাই আছে ইয়াত এই গৰম দিনত, কি কৰিব উপায় নাই। চবৰে টেনশ্যন, টেনশ্যন দূৰ কৰিব আহে। বাহ, চকী টকী লৈ আহিছোঁ চব। মজা মানি গাইজ, এয়া দলমৰা ফটোশ্বুট চলি আছে গোটেইখিনি, আৰু এয়া পূৰা জঁপিয়া জঁপি কৰি আছে। গৰম দিনত ইয়াত মজা ল'ব আৰু দেই, ঠাণ্ডা পানীখিনি। এইফালে দ আছে, চবেই জঁপিয়াই আছে। এই দলংখনৰ পৰাই জঁপিয়াই থাকে বহুতে। তো এয়া ভিউ, পানীখিনি চব
গাই যাতে পৰি আছোঁ বিন্দাছ পানীত অঁ গৰম দিনৰ মজা আপোনালোক গৰম খাই থাকক ঘৰত এয়া মই পানীত আছোঁ লগৰকেইটাৰ লগত আহিছোঁ সিহঁতি ফটো মৰাত ব্যস্ত কিন্তু মই একদম বিন্দাছ পৰি আছোঁ পানী ইয়াত ধুবা আৰু क्या जोक मारा भाई গৰম দিনত আমাৰ এই সাঁতুৰিব নাজানে আজি সাঁতুৰিবলৈ শিকাওঁ অসমত থাকি সাঁতুৰিব নাজানে আজি সাঁতুৰিবলৈ শিকাওঁ মই চাই থাকিম নেকি মজা নি बुकु 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 बेसी है बुकु बुकुके बेसी নাই ইমানকে বেছি নাই ইমান ভয় কৰিব নালাগে নহয় না হাতিব পাওঁ গুচি যাম বোলে তাতে গা ধুই হ'ল আৰু ইয়াৰ পৰা ওলাওঁ কাৰণ ইয়াত আগত মাংস বনাই আছে মাংস জোল উঠাই দিছে ইয়াত সেইকাৰণে অলপ বেয়া বেয়া গোন্ধ আহিছে এইটো বেয়া কাম কৰিছে বহুত গা চা ধুলোঁ এতিয়া সামৰণি মাৰিলোঁ গা চা ধোৱা এতিয়া ঘৰ যাওঁ টাটা বাই বাই These my dance make it hurt.